कितना है प्लेट अंदे 50 50 टका के प्लेट तो भैया कितना का प्राइस 472 तो 472 के प्राइस तो दुदिन नावत उठे बटत हेलो नमस्कार गुड मर्निंग एवरीवन एंड वेलकम बैक टू माय चैनल और आज जेठियतर घৰৰ পৰা আপোনালোকক মোৰ আকৌ এটা নতুন ভিডিঅ' লৈ স্বাগতম জনালোঁ তো আৰু আজি আমি সকলোৱে যাবলৈ ওলালো শ্বিলং ফালে ফুৰি আহোঁ তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব ক'ত ক'ত যাম না যাম তো সকলো দেখুৱাম আপোনালোকক আৰু এইফালে আছে আমাৰ অৰূপ ভাই গুড মৰ্নিং তো চলো নাকি আজি অলপ শ্বিলং ফালে ঘূৰি আহোঁ আচ্ছা দে तो गाइस আমি সবে রেডি তো এতিয়া চলো আমার যাত্রা আরম্ভ আজির তো গাইস আর এইফালে গাড়ি তেল ভরাবার রখিলো আর এইপিনে আপনাদেরকে জায়গা চাও ও মাই গড ওয়াও অসম না তো গাইস এটা অলপ সিনেমেটিক শট শুট করো সিনেমেটিক শট করা হয়ে গল কেনেকুৱা হৈছে কমেন্ট কৰিব আৰু এটা আহি পালো বৰাপানী ইফালে চাওক আপোনালোকে দেখিব পাৰিছে বৰাপানী আৰু এটা অলপ আগত কতবা গৈ ৰখি অলপ ফটো চটো উঠো আৰু ইপিনে আপোনালোকে পাহাৰৰ নাজাৰা চাওক ইমান ধুনীয়া আছে আৰু ইপিনে সেউজীয়া তো গাইস বৰাপানী আহি পালো যাক কোৱা হয় উমিয়াম লেক তো ইয়াতে অলপ ফটো শ্বুট কৰোঁ আৰু এইফালে আপোনালোকে ভিউ চাওক নাজাৰা চাওক কি ধুনীয়া আৰু এইটো সৰু সৰু বগা দেখাবিলাক চব মানুহৰ ঘৰ আৰু এইফালে পানীত কোনোবাই বট চলাই গৈ আছে তামাম মজা লাগি থাকিব তো ফটো চটো উঠিলো এতিয়া আৰু আগবাঢ়ি যাওঁ না কি চাই থাকিব আৰু এনেকে গান গাই আৰু এয়া সাইনবোর্ড ওয়েলকাম টু শ্বিলং আহি পালো তো আমি দুটা ইফালে ৰখি সিনেমেটিক শট ললো ভাই কেনে মজা হ্যাঁ মজা আৰু কি কব মাৰ দিবুতা এতিয়া আমি গৈ আছো লাইটলুম কি কয় বাথৰুম না লাইটলুম গৈ আছো এতিয়া আমি আৰু এইফালে নাজাৰা চাওক গাইছ নাজাৰা ইমান ধুনীয়া এনেকুৱা জাগাতে ঘৰ এটা বনাই থাকিব মন যায় আহা guys ahi finally ahi palo lightroom na bathroom asil lightroom finally ahi palo lightroom are ipale gari parking kori dilu boria ke to eta apnalokok lightroom or najara view to dekhuao to dosto ahi palo bathroom lightroom to eta apnaloke najara dekha paise pichfale ভিউ তো ওয়াও অসম না তাও কিফালে
আৰু ইয়াতে আহিলে আপোনালোকে এয়া মাকৈ পুৰা দিয়া খাব পাৰিব ইপিনে গৰম গৰম ये कितने का है 40 एक पीस 40 टका के इफाले माहिए ले लो बेचाई আছে जेठी খাব নাকি না চাই আছে খাব মন গৈছে এটা আপোনালোকক অলপ বেলেগ ফালে গৈ অলপ বেলেগ নাজাৰা ভিউ দেখুৱাই আছো কিন্তু তাৰ আগতে কিবা এটা খাই লওঁ ৰ ভোক লাগিছে লাহে লাহে तो ইয়াতে बढ़िया मोमो एक प्लेट खाई लो इफाले कितना है प्लेट अंदे 50 टका के प्लेट मोमो खा হৈ গল আৰু এতিয়া গৰম গৰম লাল চাহ খাই আছো আৰু ইপিনে যেতে কেনেকুৱা লাগিছে খাই ভাল লাগিছে না গৰম গৰম ভাল লাগিছে কেনে লাগিছে যেতে হা ভাল লাগিছে তো ৰাইজ সকল খোৱা লোৱা হৈ গ'ল আৰু এতিয়া অলপ বেলেগ পিনে আহিলোঁ আৰু এতিয়া নাজাৰা চাওক আপোনালোকে একদম ৱাও আৰু এইপিনে মোৰ দুই ভাই পুৰা ফিল লৈ আছে হাৱা বতাহ নাজাৰাৰ অসম ৱাও তো ভাই কেনেকুৱা লাগি আছে এইটো মানে উৰাই আছে তো গাইস আৰু এই ৰাস্তাটো হৈছে একদম পাহাৰৰ তলত গাঁও আছে তাতে নামি যোৱা ৰাস্তা এইটো ইপিনে চাওক তো গাইস আৰু ইপিনে আমি ঘৰৰ পৰা ভাত চব্জি ডিমা বইল মাংস সকলো ঘৰৰ পৰা আমি ৰেডি কৰি লৈ আনিছোঁ আৰু এতিয়া ইয়াতে আমি সকলোৱে মিলি সৰু খাৰা পিকনিক খাওঁ তাৰপিছত লাহে লাহে ঘৰত যাব লাগে আৰু এনেকুৱা জাগাত ভাত খাই কি মজা লাগে না ফিলটো আহক তো গাইস এতিয়া লাইট ৰুমৰ পৰা বেলেগ জাগাত যাম লাইট ৰুমৰ পৰা এতিয়া বেলেগ জাগাত যাম তো বলক আপোনালোকে মোৰ লগত আৰু এইটো শ্বিলঙৰ ফেমাছ চাৰ্চ কিন্তু আজি সোমোৱা নহ'ব গুড ফ্ৰাইডে কাৰণে বহুত মানুহ বহুত যাম গাড়ী পাৰ্কিং কৰিবই জাগা নাই কেতিয়াবা আহিলে ইয়াতো ভালকৈ সোমাম তো গাইস আৰু এতিয়া ফাইনেলি আহি পালোঁ অৰ্কিড ৰিজৰ্ট আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ অৰ্কিড ৰিজৰ্টখন কেনেকুৱা আৰু এইফালে আপোনালোকে দেখিব পাৰিছে শ্বিলঙৰ পাইন গছ আৰু এইপিনে চাওক পাইন গছ কি ধুনীয়া লাগি আছে আৰু এইফালে আপোনালোকে দেখা পাইছা গাড়ী পাৰ্কিং চাৰিওপিনে তো ইয়াত সদায় এনেকৈ মানুহ হৈ থাকে আৰু এতিয়া মেইন ভিউখিনি আপোনালোকক দেখুৱাওঁ নাজাৰাটো আৰু এইটো হৈছে বৰাপানী আৰু তাৰ কাষতে ৰিজৰ্টখন আৰু এতিয়া অলপ চিনেমেটিক শ্বটৰ মজা লওক আপোনালোকে তো গাইস আৰু ইয়াতে আহিলে আপোনালোকে বটিং কৰিব মন গ'লে বটিঙো কৰিব পাৰিব এইফালে চাওক বহুতে গৈ আছে বহুতে বটিং কৰি আছে তো দেখা পাই আছে আপোনালোকে আৰু এতিয়া আয়া জোৰকে মুতা লাগছে এতিয়া আমি এই টয়লেট এতিয়া শান্তিকে মুতি ল'ম আয়া লাগছে দে জোৰকে চবতছে শান্তিৰ কাম হৈছে মুতা ৰাখা ৰাইজসকল এতিয়া অলপ তলত নামি যাওঁ তলৰ মজাটো ল'ব লাগিব ন হয় কি নাই তো আহক
গাইজ আপোনালোকে দেখা পাইছা সিফালে মানুহে পুৰা বট উঠি বতৰ মজা ফিলটো লৈ আছে চাওক এইপিনে আৰু প্ৰাইচটো কিমান সুধো ৰ এইপিনে তো ভাইয়া কিतना बोट का प्राइस 472 तो 472 के प्राइस तो দুদিন নাৱত উঠে বটত আৰু এইপিনে চাওক বহুতে উঠি আছে জেঠি মন গৈছে নাই উঠিব ভয় লাগে আৰে মাহী ভয় লাগে সিহঁতক বোলে ভয় লাগে মেৰে কত ডাক ডাক হতা হে আৰু এইফালে মানুহবিলাক উঠি উঠি মজা লৈ আছে আৰু মোক এইখন পালেই হৈ গ'লো হয় অলপ টাইমৰ কাৰণে পুৰা মচৰালো হয় এনেকুৱা মজা ল'লো হয় না ইয়াত আকৌ পুৰণা নাও প্লাষ্টিকৰ ধুনীয়াকৈ সজাই থৈছে এয়া আৰু এতিয়া অলপ বেলেগ পিনে লৈ যাওঁ মানে এৰিয়াটো ডাঙৰ ন তো এতিয়া অলপ বেলেগ চাইডে দেখুৱাওঁ আৰু এইফালে লোহাৰ চাংঘৰ বনাই থৈছে ফটো উঠা ভিউ কি বঢ়িয়াকৈ এইপিনে লোহাৰ চাংঘৰ বনাই থৈছে ফটো উঠিবৰ কাৰণে আৰু এইপিনে ভালকৈ মাহীয়ে নামি আছে আৰু এতিয়া লোহাৰ চাংঘৰত উঠি অলপ ফিল লওঁ ওপৰৰ পৰা নাজাৰাৰ না কি second bahwa passion ba hey this is the most beautiful sanghor তো গাইজ আজিলৈ এইখিনিয়ে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু এতিয়া লাহে লাহে সন্ধিয়া হ'ল আমিও আকৌ আৰু গুৱাহাটীত যাব লাগে জেঠিহঁতৰ ঘৰত তো আজি মানে শ্বিলঙত ঘূৰিব অহাৰ এনেকুৱা প্লেন নাছিল ঘপককৈ ডাইৰেক্ট আহিলোঁ ফাৰ্ষ্টৰ পৰা ভালকৈ প্লেনিং কৰি আহিলে ভালকৈ আহি আকৌ আৰু বহুত জাগা আছিল দেখুৱাব লগা কিন্তু আজি ঘপককৈ অহা হ'ল আৰু কেতিয়াবা আহিম ভালকৈ শ্বিলঙত থাকিম আৰু যিমান পাৰোঁ আপোনালোকক ভিডিঅ' দিম শ্বিলঙৰ কি আছে জাগা চাব লগা তো আজি এনেকৈ আৰু ঘপককৈ হ'ল সেইকাৰণে আজি যিখিনি পাৰিলোঁ আজি দিনটোৰ ভিতৰত আপোনালোকক ঘূৰি ঘূৰি দেখুৱালোঁ আৰু এতিয়া লাহে লাহে ঘৰত যাব লাগে তো আজিলৈ এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ আহি থকা নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পায় না কি গাইজ আৰু কমেণ্ট কৰিব কেনেকুৱা হৈছে ভিডিঅ'বিলাক তো আজিলৈ এইখিনিয়ে তো আকৌ লগ পাইছোঁ নতুন এটা ভিডিঅ'ত জয় আই অসম